হাদৰি হাদৰি ক'তনো থলো চশমাখন হাদৰি হাদৰি চশমাখন মোৰ ক'ত থলো মই হাদৰি এই মানুহজনী কলা হ'ল নেকি অ' হেৰা হাদৰি হাদৰি এই মই ইমান দেৰি চিঞৰি আছো কথাটো শুনা নাই নেকি হেৰা অথনিৰ পৰা যে তোমাক চিঞৰি আছো তোমাৰ কোনো খবৰেই নাই যে আৰে হেৰা তোমাৰ কাৰণে মই গুৰুত্বপূৰ্ণ নে এই মোবাইলটো গুৰুত্বপূৰ্ণ হে বাদ দিয়ক মোক ডিষ্টাৰ্ব কৰি নাথাকিব কিয় চিঞৰি আছিলে সেইটো কওক তাৰমানে মই এতিয়া ডিষ্টাৰ্ব কৰাহে হ'ল বাৰু হ'ব দিয়া হেৰি নহয় এই তুমি মোৰ চশমাযোৰ দেখিছিলা নেকি মানে চশমাযোৰ হেৰি আপোনাৰ এইকেইটা চকু নে টকৌগুটি সেইযোৰ চশমা কিতাপখনৰ ওপৰত দেখা নাই হেৰা তুমি কি ক'লা মোৰ এই চকু কেইটাক তুমি টকৌগুটিৰ লগত তুলনা কৰিলা তুলনা নহয় আপোনাৰ সেইকেইটা টকৌগুটিয়েই নহ'লেনো এই সন্মুখত থকা চশমাযোৰ আপুনি নেদেখেনে হেৰা সাদৰী তুমি বাৰু আগৰ সাদৰীজনী হৈ আছানে মানে মই সুধিছোঁ মানে হেৰা তোমাৰ বাৰু মনত আছেনে তুমি যে আগতে মোলৈ চিঠি লিখিছিলা আৰু চিঠিত যে লিখিছিলা মৰমৰ জীৱন দা তোমাৰ চকুকেইটালৈ চাই থাকিলে মোৰ চায়েই থাকিবৰ মন যায় মানে তুমি লিখিছিলা তোমাৰ চকুকেইটা যেন চকু নহয় একেবাৰে আকাশত তীৰ বিৰাই থকা তৰা যেন মনত আছে নহয় এতিয়া সেইবোৰ বাদ দিয়ক বাদ দিম তেতিয়া প্ৰেম একেবাৰে ফুল চুইঙত আছিল ভিতৰলৈ গৈ মোনাটো লৈ বজাৰলৈ যাওক হেৰা কথাষাৰ আদেশেই দিলা নেকি বাৰু হেৰা কথাষাৰটো তুমি মৰমেৰেও ক'ব পাৰা হ'ব হ'ব এতিয়া আৰু মৰম কৰাৰ সময় নাই সাদৰী সেই তেতিয়া যে তুমি মোক জীৱন দা বুলি মাতিছিলা অ' সাদৰী সেই তেনেকৈ আগৰ দৰে মৰমেৰে মাতা না আহা আগতে তোমাৰ সেই মিঠা মুখখনেৰে মৌ বৰষা মাত শুনি মই যে পাগল হৈ গৈছিলোঁ আৰু এতিয়া তোমাৰ এখন যেন মুখ নহয় একেবাৰে জ্বালামুখী মুখেৰে একেবাৰে ভমক ভমককে জুই ওলায় বৰ ডিষ্টাৰ্ব কৰি থাকে দেই আপুনি আপুনি কি বুলি ক'লে মোক এইখন মোৰ মুখ নহয় জ্বালামুখী হা হ'ব দিয়ক মই জ্বালামুখী হৈয়ে থাকিম ঠিকেই জ্বালামুখী বিয়াৰ আগতে আছিল চন্দ্ৰমুখী তাৰ পিছত হ'ল সূৰ্যমুখী আৰু তাৰ পাছত হ'ল জ্বালামুখী
কাক বিচাৰিছে? অঁ আণ্টি মই মানে উইজডম ইউনিভাৰ্চিটিত MBA কৰি আছোঁ এটা স্পেচিয়েল প্ৰডাক্ট আনিছিলোঁ নাই নাই মোৰ এতিয়া সেইবিলাক চাবলৈ একেবাৰেই সময় নাই মই বৰ বিজি হৈ আছো তুমি বেলেগ কাৰোবাৰ ঘৰলৈকে যোৱা আণ্টি এক মিনিট শুনকচোন আপুনি চাগে মোক চিনি পোৱা নাই মই কিন্তু আপোনাক ভালকৈ চিনি পাইছোঁ মোক চিনি পাইছা হে বাইদেউ আপোনাকনো কোনে চিনি নাপায় এবাৰ আণ্টি এবাৰ আকৌ বাইদেউ হেৰা ভাইটি তুমি মোক কেনেকৈ চিনি পোৱা কোৱাচোন কেলে আপুনি ফেচবুকৰ বিখ্যাত কবি সাদৰী বাইদেউ নহয় জানো That's right. আছোঁ নহয় আপোনাৰ ফ্ৰেণ্ড লিষ্টত মানে মই আপোনাৰ ফ্ৰেণ্ড জোনজ্যোতি উৰফে মুনলাইট মই আপোনাৰ কবিতাৰ প্ৰেমিক বাইদেউ মই আপোনাৰ প্ৰতিটো কবিতাই পাঠক ভালদৰে চাওকচোন বাইদেউ চিনি পাইছেই নিশ্চয় জোনজ্যোতি মুনলাইট অ' মনত পৰিছে সেইদিনাখন যে মই ফেচবুকত পষ্ট দিছিলোঁ বিয়াৰ আগত বিয়াৰ পাছত সেই কবিতাটো বাৰু তুমি পঢ়িলানে বাইদেউ বাহ আপোনাৰ সেই কবিতাটো পঢ়ি মই অভিভূত হৈ পৰিলোঁ আপোনাৰ প্ৰতিটো কবিতাই অভিনৱ বাইদেউ এক্সিলেণ্ট কি সুন্দৰ ভেৰি নাইচ বিউটিফুল আপোনাৰ কবিতাবোৰত এটা সাংঘাতিক চুইটনেছ আছে বাইদেউ থেংক ইউ মুনলাইট ৱেলকাম বাইদেউ সেয়া দেখিছানে বাৰু ময়ো যে আৰু অথনিৰ পৰা তোমাক ইয়াতে থিয় কৰাই থৈছোঁ চৰি দেই আহা ভিতৰলৈ আহা নালাগে মই যাওঁৱেই নি বাইদেউ তেনেকৈ গ'লে নহ'ব অলপ বহি যোৱা আমি কথা পাতিম কবিতাৰ কথা আহা ভিতৰলৈ আহা ঠিক আছে বাৰু অ' দাদা দাদা অকণমান শুনক না কি হ'ল মোৰ পদ্মিনীক আপুনি দেখিছিলে নি পদ্মিনী কোন পদ্মিনী কি পদ্মিনী আৰে মোৰ পদ্মিনী বৰ মৰমৰ আছিল আজি 3 দিন হ'ল মোৰ পোৱালিটোক লৈ পকাই গুচি গ'ল মোৰ চব বৰবাদ হৈ গ'ল আপুনি আপুনি দেখিছিলে নি হে চুপ কি ফাল্টু কৰি আছ হে যা ইয়াৰ পৰা যা দাদা পদ্মিনী হে আৰে আৰে দাদা পদ্মিনী আৰে আৰে দাদা দাদা আৰে ইমান মৰম কৰিছিলোঁ মই দাদা আৰে মই একদম বৰবাদ হৈ গ'লো আৰে মোৰ কথা একদম নুবুজিলে আৰে পদ্মিনী মই ক'ত বিচাৰিম এতিয়া পাম এতিয়া আৰে মোৰ পদ্মিনীক মই কি কৰিম এতিয়া ক'ত বিচাৰিম এতিয়া ঐ কাঞ্চা ঐ কি হ'ল ঐ হেৰক কান্দিছ কেলে ঐ নেকান্দিবিচোন মই দেখিলোঁ ল'ৰাটোৱে খং কৰি গুচি গৈছে কি হ'লনো আৰে দাদা বৰ মৰম কৰিছিলোঁ মই মৰম কৰিছিলি পোৱালিটো বৰ মৰমৰ আছিল এতিয়া মই কি কৰিম ঐ নেকান্দিবি চা ভাগ্যত যি আছিল হৈ গ'ল ঐ চা নেকান্দিবি দেৱতাই যাৰ মহিমা বুজি নাপালে হেৰ' আমি সাধাৰণ মানুহ হৈ কেনেকৈ বুজিম ঐ হেৰ' বেলেগ ছোৱালী পৃথিৱীত ঢেৰ আছে তই চিন্তা নকৰিবি ছোৱালী অঁ ছোৱালীটো দাদা মই ছোৱালীৰ কাৰণে কোৱা নাই নহয় ছোৱালীৰ কাৰণে কণা নাই অঁ আৰু মোৰ ঘৈণীও পলাই যোৱা নাই আৰু ঘৈণী পলাই গ'লেও মই ইমান দুখ নকৰোঁ অ' ঘৈণী পলাই গ'লে দুখ নকৰ অ' তেতিয়াহ'লে তই ৰাস্তাত ইনাই বিনাই এনেকৈ কিয় ৰাও চুজুৰি আছ কচোন দাদা পদ্মিনী মোৰ গাইজনী না আজি 3 দিন ধৰি পোৱালিটো লৈ পলাই গুচি গ'ল অ' পদ্মিনী তোৰ গাইজনীৰ নাম তই গৰু তাত দাদা আৰে দাদা মই পাগল হৈ যাম বদমাছ দাদা মই এই পাগল হৈ যাম দে দাদা দাদা মোৰ পদ্মিনী এইবোৰ কৈছো আৰে দাদা আৰে দাদা আৰে দাদা ভৰ বাৰিষা ব্ৰহ্মপুত্ৰ বৰ্ষা দি বাঢ়িছিলোঁ মই তোমাৰ বুকুত সোমাই সৃষ্টি কৰিছিলোঁ সন্ত্ৰাস
ডুবাই দিছিলো তোমাৰ হৃদয়ৰ বিলাসী নগৰ চহৰ কলেজ কেণ্টিনত পৰঠা খাওঁতে তোমাৰ সতে মোৰ চিনাকি প্ৰথম চিনাকি সিদিনাখনৰ পৰাই মই টোপনি যাব পৰা নাছিলো উজাগৰি নিশাবোৰত ভৰ বাৰিষা বহা দি বাঢ়িছিলো মই বাইদেউ বাঢ়িছিলো মই হ'ব নেকি মানে মানে এয়া আছিল বিয়াৰ আগৰ কথা বিয়াৰ পাছৰখিনি শুনা শুনিম বাইদেউ শুনিম কিন্তু তাৰ আগতে মই অনা প্ৰডাক্টটোৰ বিষয়ে অকণমান জানি লওক তাৰপিছত আপুনি কবিতা গাই থাকিব মই শুনিয়েই থাকিম আপুনি গাই থাকিব মই শুনিয়েই থাকিম ঠিক আছে বাৰু মুনলাইট তুমি তোমাৰ প্ৰডাক্টটোৰ বিষয়ে কৈ লোৱা অঁ তাৰপাছত আমি আকৌ কবিতালৈ উভতি যাম হা বাইদেউ আপুনিতো নিশ্চয় ৰামায়ণৰ মেঘনাথে মেঘৰত লুকাই বান মাৰি লক্ষ্মণক চেঞ্চলেছ কৰি দিয়া কথাটো আপুনি জানে অ' তুমি ৰামায়ণৰ কথা কৈছা জানো সৰুতে আমি টিভিত ৰামানন্দ সাগৰৰ ৰামায়ণ চাইছিলো নহয় লক্ষ্মণ চেঞ্চলেছ হৈ যোৱাৰ পিছত পুনৰ কেনেকৈ সুস্থ অৱস্থালৈ আহিল তাৰ বিষয়ে আপুনি কিবা জানেনে জানো ডাক্তৰৰ কথা মতে হনুমানে হিমালয় পৰ্বতত মেডিচিন প্লাণ্ট বিচাৰি যোৱা নাছিল জানো তাৰ পাছত হনুমানে হিমালয় পৰ্বতত মেডিচিন প্লাণ্ট বিচাৰি নেপায় গোটেই পৰ্বতটোকে দাঙি লৈ আহিলে ডাক্তৰে হনুমানে দাঙি অনা পৰ্বতটোৰ পৰা মেডিচিন প্লাণ্ট বিচাৰি ঔষধ বনাই লক্ষ্মণক সুস্থ কৰি তুলিছিল আকৌ ভেৰি নাইচ আপুনি দেখিছোঁ শাস্ত্ৰৰ কথা বহুতেই জানে এতিয়া শুনক বাইদেউ লক্ষ্মণক যিবিধ বনগছৰ পৰা ঔষধ বনাই খুৱাইছিল সেই বনগছবিধৰে আমাৰ এই প্ৰডাক্টটো তৈয়াৰ কৰা হৈছে আপুনি এই প্ৰডাক্টবিধ খালে আকৌ য়ং হৈ পৰিব আকৌ যৌৱনকাললৈ উভতি যাব পাৰিব আছে বুজিছা তেনেকুৱা এটা কবিতা মোৰো আছে শুনা কবিতাৰ শিৰোনাম মই আকৌ গাভৰু হ'ম বাইদেউ শুনাচোন শুনি তুমি বৰ ভাল পাবা আৰু তোমালোকেইতো আমাৰ কবিতাৰ প্ৰাণ দিয়াচোন মই আকৌ গাভৰু হ'ম মই আকৌ সেউজীয়া হ'ম মই আকৌ গীত গাম যৌৱনৰ গীত মই আকৌ বসন্ত ঋতুত ফুল হৈ ফুলিম মই আকৌ বহাগৰ নাচনী হৈ নাচিম আৰে কবিতাটো শেষেই নহ'ল মুনলাইট কেনিবা গুচি গ'ল যে মুনলাইট